আজি মই বনাবলৈ লৈছোঁ ঔটেঙা দিয়া মাছৰ টেঙা জোল। তাৰ বাবে এটা ঔটেঙা এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ, অলপ আলু, এটা পিঁয়াজ, এটা জলকীয়া আৰু অলপ ধনিয়া। এয়া ৰৌ মাছ। প্ৰথমে মই প্ৰেছাৰ এটাত অলপ পানী দি আলু আৰু ঔটেঙাখিনি সিজিবলৈ দিম। এটা হুইচেল মৰাৰ পিছতে মই প্ৰেছাৰটো নমাই থলোঁ আৰু আলুখিনি তাৰ পৰা উলিয়াই ল'লোঁ। ঔটেঙা আৰু পানীখিনি সেইদৰে এৰি দিলোঁ। এতিয়া জলকীয়া আৰু পিঁয়াজখিনি মই কাটি ল'লোঁ। কেৰাহী বহাই দি তাত অকণমান ৰিফাইন ঢালি ল'লোঁ। আৰু তেলটো গৰম হ'ব তেতিয়া মই এপিচ এপিচকৈ মাছবোৰ দি ভাজি ল'লোঁ। এয়া মাছ ভজা হৈ গ'ল। এতিয়া মই সেইখিনি তেলতে দি দিছোঁ কেইটামান ফুৰণ, জলকীয়াটো, পিঁয়াজখিনি আৰু সেইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিছোঁ। আৰু তাত দি দিলোঁ সিজাই থোৱা আলুখিনি। এতিয়া অকণমান হালধি আৰু নিমখ দি দিছোঁ অকণমান পিঠাগুড়ি, যাতে মাছৰ জোলখন অকণমান গোটা গোটা ভাৱ এটা আহে। সেইখিনি ভালকৈ মই লৰাই ল'লোঁ আৰু তাত ঢালি দিলোঁ ঔটেঙা আৰু আলু সিজোৱা গৰম পানীখিনি। এতিয়া মই ঔটেঙাখিনিও তাত দি দিলোঁ। গৰম পানীখিনি ঢালি দিয়াই গৰম হ'লেই মাছৰ জোলখন দেখিছেনে? উতল অহাত এতিয়া মই এপিচ এপিচকৈ মাছবোৰ তাত দি দিলোঁ। মাছখিনি হৈ যোৱাত তাতে মই অকণমান কেঁচা ধনিয়া কাটি ছটিয়াই দিলোঁ আৰু জুই অফ কৰি বাতি এটা জোলখিনি উলিয়াই ল'লোঁ। এয়া দেখিছেনে মাছৰ টেঙা জোলখন ইমান সোনকালে হৈ গ'ল।